Hello friends, how are you? Welcome to my YouTube channel Rakesh the Study. বহুত দিনৰ মূৰত তোমালোকৰ বাবে ভিডিঅ' আনিছো। বহুত দিন হল আনা নাই। যিসকলে 2027 বৰ্ষত এইচএস এক্সাম দিবা তোমালোকে ভালদৰে পঢ়া। তোমালোকে এতিয়া বহুত টাইম আছে। তোমালোকে ধুনীয়াকৈ সাবজেক্টবোৰ এতিয়া ৰিডিং দিয়া তাৰ পিছত কোৱেশ্চন আনসাৰ ওলোৱা কনসেপ্টবোৰ বুজি থাকা আৰু ভাল এটা ৰিজাল্ট কৰিব পাৰিবা। আৰু আজিৰ এই ভিডিঅ'টো হৈছেগৈ বিশেষকৈ যিসকলে 2026 2025 বা 2024 এইচএস পাস কৰিছিলা। এতিয়া তোমালোকে বিএ পঢ়ি আছা বা এনে আছে যিসকলে কলেজ বাদ দিছা হয় তোমালোকৰ বাবে এটা বহুত ডাঙৰ অপৰচুনিটি আহি আছে। আগত সকলোৱে তোমালোকে গমে পাইছা যে এডিআৰই 3.0 আহি আছে। তো এইটো এটা বহুত ডাঙৰ চান্স হয়, অপৰচুনিটি হয় আমাৰ বাবে যে আমি ভালদৰে পঢ়ি কিনে 1-2 বছৰ ভালদৰে পঢ়ি কিনে এটা ভাল গভৰ্ণমেণ্ট জব ল'ব পাৰোঁ, নহয় জানো? তো এতিয়া আমি আৰম্ভ কৰিব লাগিব। যিসকলে মই কৈছোঁ দেই, যিসকলে এডিআৰই 3.0 নটিফিকেশ্যন ওলাব তাৰপিছত পঢ়া আৰম্ভ কৰিব তেওঁলোকে চাকৰি পোৱাটো ইম্পচিবল হয়, সম্ভৱেই নহয়। কাৰণ এবাৰ বহুতে এপ্লাই কৰিব 30 লাখ 40 লাখ এনেকুৱা মানুহে এপ্লাই কৰে ন। তো এডিআৰইটো চবে এপ্লাই কৰে। তো খালি এপ্লাই কৰিলেতো চাকৰি নাপাব ন, বা এক্সাম দিলে বা ওপৰে পঢ়িলেতো চাকৰি নাপাব। চাকৰি পাবৰ কাৰণে ভালদৰে ডিটেইলছত পঢ়িব লাগিব, কনচেপ্ট বুজি পাব লাগিব আৰু টাইম মেনেজমেণ্ট কৰিব পাৰিব লাগিব। আৰু যেতিয়া ভাল মাৰ্কছ আনিব পাৰিব তেতিয়া চাকৰি কনফাৰ্ম। তো জব এটা পাবলৈ আমি এতিয়া ভালদৰে পঢ়িব লাগিব। ভালদৰে পঢ়া মানে কি, এতিয়াৰ পৰা আৰম্ভ কৰিব লাগিব। আজি হৈছেগৈ 1 জুন 2026। এই 7 মাহ এতিয়াও আমাৰ হাতত একদম ধুনীয়াকৈ 7 মাহ সোমাইছে। এই 7 মাহত পঢ়ি কিনে আমি বা মই বা তোমালোকে ছাবজেক্টবোৰ পঢ়ি কিনে মানে চিলেবাছ কমপ্লিটেড কৰিব লাগিব। কমপ্লিট কৰাৰ পিছতহে আমি ধুনীয়াকৈ ৰিভিজন দিব লাগিব 4-5 বাৰ। আৰু এইটো নটিফিকেশ্যন অহাৰ 2026 লাষ্টত বা 2027 বৰ্ষত আমাৰ যিটো এডিআৰই 3.0 তাৰ নটিফিকেশ্যন আহি যাব পাৰে। তো নটিফিকেশ্যন অহাৰ আগতে আমি প্ৰিপেৰেশ্যন কৰিব লাগিব। অসমৰ CM ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৈছে যে নেক্সট 5 ইয়াৰ্ছত 2 লাখ চাকৰি দিব। 2 লাখ চাকৰি 2.5 লাখো হ'ব পাৰে বাঢ়ি, যিহেতু বহুত পদ খালী হ'ব আৰু সেই পদবোৰত নিযুক্তি দিব। বহুত ধৰণৰ পদ থাকিব। তোমাৰ পুলিচৰ থাকিব, আছাম পুলিচৰ থাকিব, তাৰপিছত পিয়নৰ থাকিব, তাৰপিছত ক্লাৰ্কৰ থাকিব। তাৰ বাবে তোমালোকে যোগ্য হয়নে নহয় সেইটোহে চোৱা কেৱল। তো আমি হাই ছেকেণ্ডেৰী পাছৰ যিটো হয় এডিআৰই গ্ৰেড 3 লেভেলত আমি ধুনীয়াকৈ দিব পাৰিম আৰু ভাল এটা জব ল'ব পাৰিম, নহয় জানো? তো যিসকলে কম্পিউটাৰ নাজানা তোমালোকে কম্পিউটাৰবোৰ শিকা, কম্পিউটাৰ স্কিলটোও লাগিব। আৰু তোমালোকে যি কম্পিউটাৰ নাথাকিলেও তোমালোকে চিলেবাছবোৰ ডাউনলোড দি লোৱা, এতিয়াৰ পৰা প্ৰিপেৰেশ্যন আৰম্ভ কৰি দিয়া। মেথছ আৰু ৰিজনিং বহুত ভালদৰে পঢ়িব লাগিব, তেতিয়াহে জব লোৱাটো পচিবল হ'ব দেই। জিকেটো পঢ়িবাই তোমালোকে। জিকেটো মানে কাৰেণ্ট এফেয়াৰ্ছটো চাবই লাগিব। নেক্সট এতিয়াৰ যিটো জুন মাহৰ পৰা মানে 2026 বৰ্ষলৈ এই যি 6-7 মাহ আছে, ইয়াৰ যিখিনি কাৰেণ্ট এফেয়াৰ্ছ সেইখিনি আমি পঢ়িব লাগিব, চাব লাগিব আৰু সেইখিনি ভালদৰে মনত ৰাখিব লাগিব ন। কি হৈছে, মেইন ঘটনাবোৰ কি হৈছে, ক'ত কি হৈছে, UCC বিল কি হয়, এইবোৰ চাব লাগিব। তো আৰু কিতাপ কিনিব লাগিব। আছামীয়াৰ বুকখন কিনি লোৱা, লগতে লুচেন বুক কিনি ল'ব পাৰা আৰু ৰিজনিং ক্লাছ ইউটিউবৰ পৰা ক্লাছ কৰি থাকিব পাৰা, চিলেবাছ ডাউনলোড দি ল'ব পাৰা মোবাইলতে ধুনীয়াকৈ, আৰু মেথছ ক্লাছ কৰি থাকিব পাৰা। ময়ো সেইটোৱে কৰি আছোঁ। তো এতিয়া মোৰ BA 4th ছেমিষ্টাৰ এক্সাম আহি আছে, সেইকাৰণে অলপ ডাউন দিছোঁ, সেই পঢ়াটো অলপ বাদ দিছোঁ। আৰু এতিয়া BA-টো ইম্পৰ্টেণ্ট ন, এইটো এটা ভাল ৰিজাল্ট কৰিব লাগিব। তো এইটো ৰিজাল্ট এক্সাম যোৱাৰ পিছত গৰম বন্ধত মই পূৰা ভালদৰে পঢ়িব লাগিব, একদম দিন ৰাতি লগাই কিনে। আৰু এতিয়াও অলপ চলপ পঢ়ি আছোঁ, মাজে মাজে আধা ঘণ্টা 1 ঘণ্টা পঢ়োঁ। বাকী মেক্সিমাম টাইম মানে BA মেজৰ ছাবজেক্ট যিহেতু আছে পলিটিকেল ছায়েন্স, গতিকে সেই ছাবজেক্টটোতে টাইম দিছোঁ। তো তোমালোকেও এতিয়া আৰম্ভ কৰি দিয়া। আৰু এডিআৰই 3.0 আহি আছে। ভয় খাব নালাগে যে কম্পিটিশ্যনে একো মেটাৰ নকৰে। নিজৰ ওপৰত বিশ্বাস ৰাখা, নিজকে 100% দিয়া, নিজৰ উইক পইণ্ট কি আছে, নিজে কিহত দুৰ্বল সেইটো চোৱা, নিজকে ইম্প্ৰুভ কৰা, মক টেষ্ট দিয়া, প্ৰেক্টিছ কৰা, চিলেবাছ কমপ্লিট কৰি 4-5 বাৰ ৰিভিজন দিয়া, চাকৰি নিশ্চিত। তো এইবাৰ 2027 বৰ্ষ 26-27 বৰ্ষৰ ভিতৰত আমি এটা জব ল'ব লাগিব। আৰু BA পঢ়ি থাকোঁতে যদি জব এটা ল'ম না, তাৰ নিচিনা আনন্দ আৰু মানে ক'তো বিচাৰি নাপাম, নহয় জানো? মা দেউতাৰ লগতে নিজেও যিটো ফিল কৰিম আৰু সেই ফিলটোতো কোনেও দিব নোৱাৰিব ন। তো আমি নকৰোঁ চাকৰি পিছৰ কথা, বোলে ভাল নালাগিলে পিছত নকৰোঁ, কিন্তু আমিতো যোগ্যটো বনিব লাগিব ন। এতিয়াও 7 মাহ সময় আছে। আজিৰ পৰা আৰম্ভ কৰা। আজি হৈছেগৈ 1 জুন, 1 দিন আৰু লেট নকৰিবা। কালিৰ পৰা আৰম্ভ কৰিম বুলি কেতিয়াও নক'বা। আজি হৈছেগৈ 1 তাৰিখ, আৰু আজিৰ পৰা আৰম্ভ কৰা ডেইলি ৰেগুলাৰ কনচিষ্টেঞ্চি বনাই ৰাখা, কনচিষ্টেঞ্চিলি পঢ়া, আৰু তেতিয়া দেখিবা ধুনীয়াকৈ তোমালোক চিলেবাছ কমপ্লিট হ'ব আৰু ধুনীয়াকৈ জবটো ল'ব পাৰিবা। তো আজিৰ ভিডিঅ'টো ইমানেই। আৰু যিসকলে এইচএছ দিবা 2027 বৰ্ষত, তোমালোকে ভালদৰে পঢ়া, কিবা
যদি হেল্প লাগে ক'বা। মোৰ যিহেতু এক্সাম আছে তো ভিডিঅ' দিব পৰা নাই, তাৰ বাবে চৰি। আৰু যদি কিবা নোটছ লাগে মই দিম বাৰু কেইদিনমান পিছত লাহে লাহে। আৰু গাইড বাৰু তোমালোকক কৰিম। আৰু ময়ো ADR 3.0 দিব লাগিব, তাৰ বাবে পঢ়া শুনা কৰিব লাগিব। তো আজিৰ ভিডিঅ'টো মানে থেংক ইউ।